আগৰ ভিডিঅ'টোৰ হোমৱৰ্ক কুৱেশ্যনটো হ'ল ভাৰতৰ ৰাষ্ট্ৰীয় জলচৰ প্ৰাণী কি? অপশ্যন এ ঘৰিয়াল, অপশ্যন বি কাছ, অপশ্যন চি শিহু আৰু অপশ্যন ডি নন অফ দ্য এবভ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি শিহু। নেক্সট প্ৰশ্নটো হৈছে মানৰ প্ৰথম আক্ৰমণ কিমান চনত হৈছিল? অপশ্যন এ 1820 চনত, অপশ্যন বি 1721 চনত, অপশ্যন চি 1222 চনত আৰু অপশ্যন ডি 1817 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি 1817 চনত আৰু মানৰ দ্বিতীয় আক্ৰমণ হৈছিল 1819 চনত আৰু মানৰ তৃতীয় আক্ৰমণ হৈছিল 1821 চনত। নেক্সট প্ৰশ্নটো হৈছে দাণ্ডি যাত্ৰাত মহাত্মা গান্ধীৰ সৈতে অসমৰ পৰা প্ৰতিনিধি কোন আছিল? অপশ্যন এ লীলাধৰ বৰুৱা, অপশ্যন বি চন্দ্ৰধৰ বৰুৱা, অপশ্যন চি আনন্দ বৰুৱা আৰু অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ লীলাধৰ বৰুৱা। নেক্সট প্ৰশ্নটো হৈছে কোনখন অসম ৰাজ্যৰ শেষ ৰাজধানী আছিল? অপশ্যন এ চৰাইদেউ, অপশ্যন বি গড়গাঁও, অপশ্যন চি যোৰহাট আৰু অপশ্যন ডি ৰংপুৰ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি যোৰহাট। যোৰহাট অসমৰ শেষ ৰাজধানী আছিল। আজিৰ হোমৱৰ্ক কুৱেশ্যনটো হ'ল 1930 চনৰ ঘূৰণীয়া মেজমেলত অসমৰ পৰা কোন প্ৰতিনিধিত্ব কৰিছিল? অপশ্যন এ গোপীনাথ বৰদলৈ, অপশ্যন বি বিষ্ণুৰাম মেধি, অপশ্যন চি চন্দ্ৰধৰ বৰুৱা আৰু অপশ্যন ডি ইয়াৰ এটাও নহয়। ইয়াৰ শুদ্ধ এনচাৰ জানিলে তলত কমেণ্ট কৰক। নেক্সট প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধানৰ প্ৰদত্ত কোনটো অনুচ্ছেদে ৰাষ্ট্ৰপতিক যিকোনো ব্যক্তিক ক্ষমা প্ৰদান কৰাৰ ক্ষমতা প্ৰদান কৰে? অপশ্যন এ আৰ্টিকল 41, অপশ্যন বি আৰ্টিকল 72, অপশ্যন চি আৰ্টিকল 27, অপশ্যন ডি আৰ্টিকল 91। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি আৰ্টিকল 72। নেক্সট প্ৰশ্নটো হৈছে 1935 চনত অল ইণ্ডিয়া ৰেডিঅ'ত সম্প্ৰচাৰিত হোৱা প্ৰথমখন অসমীয়া নাটক কি আছিল? অপশ্যন এ লাহৰী, অপশ্যন বি বিন বৈৰাগী, অপশ্যন চি বন কুঁৱৰী, অপশ্যন ডি জীৱনৰ বাটত। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি বিন বৈৰাগী। নেক্সট প্ৰশ্নটো হৈছে কোন স্থানক অসমৰ স্কটলেণ্ড বুলি জনা যায়? অপশ্যন এ ডিফু, অপশ্যন বি হাফলং, অপশ্যন চি লামডিং, অপশ্যন ডি ঢকুৱাখানা। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি হাফলং। নেক্সট প্ৰশ্নটো হৈছে কোন চনত দাদা চাহেব ফাল্কে ছবি ৰাজা হৰিশ্চন্দ্ৰ পৰিচালনা কৰিছিল? অপশ্যন এ 1911 চনত, অপশ্যন বি 1913 চনত, অপশ্যন চি 1915 চনত আৰু অপশ্যন ডি 1917 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি 1913 চনত। নেক্সট প্ৰশ্নটো হ'ল তেজ গোট মৰাৰ বাবে প্ৰয়োজনীয় ভিটামিন হ'ল অপশ্যন এ ভিটামিন বি, অপশ্যন বি ভিটামিন চি, অপশ্যন চি ভিটামিন কে আৰু অপশ্যন ডি ভিটামিন ই। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি ভিটামিন কে। নেক্সট প্ৰশ্নটো হ'ল ভাৰতৰ ৰকেট মহিলা কাক কোৱা হয়? অপশ্যন এ ৰিতু কৰিডল, অপশ্যন বি কল্পনা চাওলা, অপশ্যন চি ইন্দিৰা গান্ধী আৰু অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ ৰিতু কৰিডল। আপোনালোকে যদি আমাৰ হোৱাটছআপ গ্ৰুপত জইন হ'ব বিচাৰে তেনেহ'লে তলত দিয়া লিংকত ক্লিক কৰি জইন হৈ লওক। নেক্সট প্ৰশ্নটো হ'ল 15 আগষ্ট 1947 চনত কি বাৰ আছিল? অপশ্যন এ শুক্ৰবাৰ, অপশ্যন বি বৃহস্পতিবাৰ, অপশ্যন চি শনিবাৰ আৰু অপশ্যন ডি ৰবিবাৰ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ শুক্ৰবাৰ। আজি ভিডিঅ'ত ইমানখিনিয়েই। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।